নমস্কাৰ আপোনালোকে চাই আছে জোনবাই মিডিয়া। আজি এটা বিশেষ বিষয়ৰ ওপৰত আমি আলোকপাত কৰিবলৈ লৈছোঁ, অৰ্থাৎ বিশ্লেষণ কৰিবলৈ লৈছোঁ। আৰু ইতিমধ্যে আমি এই বিষয়টোৰ ওপৰত আগতে এটা এপিছড আগবঢ়াইছিলোঁ আৰু সেই এপিছডটোত আপোনালোকৰ অপূৰ্ব সঁহাৰি আছিল, অফুৰন্ত সঁহাৰি আছিল। গতিকে আমি ধন্যবাদ জনাইছোঁ এই চিগতে। আৰু এই বিষয়টো হ'ল যে বংগৰ কন্যা, অসমৰ বোৱাৰী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক অসমত সংগীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিব লাগে নে নালাগে, এই বিষয়ে আমি আগৰ এপিছডটোত কিছু আভাস আপোনালোকক দিছিলোঁ। আৰু আজি সেই দ্বিতীয় এপিছডটো আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আৰু ইতিমধ্যে আপোনালোকে আমাক অনুৰোধ জনাইছিল যে যিহেতু বহুকেইগৰাকী চানা গায়কে বংগৰ কন্যা, অসমৰ বোৱাৰী কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক অসমত অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিব নালাগে বুলি এক প্ৰেছ মেলত তেওঁলোকে অসমৰ ৰাইজ তথা সংবাদ মাধ্যমক অনুৰোধ জনাইছিল। তাৰপিছতে আপোনালোকে অনুৰোধ কৰি আছিল যে আমি অন্য এটা এপিছড আগবঢ়াবলৈ লাগে, আৰু গতিকে আমি আজি সেই এপিছডটো আগবঢ়াইছোঁ। আৰু আমি প্ৰথমেই কওঁ যে এয়া অতি লজ্জাজনক যে এগৰাকী উদীয়মান কণ্ঠশিল্পীক কেইজনমান চানা গায়কে এইদৰে বিৰোধিতা কৰি এক নাভূত নাৰ্চুট ঘটনা কৰিছে, যে প্ৰেছ মেলত তেওঁলোকে বিৰোধিতা কৰিছে তেওঁৰ এগেইনষ্টত। এয়া সঁচাই নাভূত নাৰ্চুট ক'তো নোহোৱা ঘটনা ঘটিছে। গতিকে ই সঁচাই লজ্জাজনক। আৰু অসমীয়া শিল্পী সমাজৰ নাক কাণ কাটিছে এইকেইটা চানা গায়কে। এগৰাকী অতি প্ৰতিভাৱান গায়িকা মৰ্মিতা মিত্ৰৰ উত্থানত ঈৰ্ষাত জ্বলি পৰি সংবাদ মেলত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান পৰিৱেশন কৰিব দিব নালাগে বুলি কৈ অসমীয়া সাংস্কৃতিক জগতত চেকা লগালে এইকেইটা স্বয়ম্ভু চানা গীতৰ গায়কে। এইকেইটা গায়কে আনকি চানা গায়কে আনকি অসমীয়া সংবাদ মাধ্যমকো সমালোচনা কৰি কয় যে সংবাদ মাধ্যমে মৰ্মিতা মিত্ৰক অনুষ্ঠান পৰিৱেশনৰ সুবিধা দি অধিক প্ৰাধান্য তথা গুৰুত্ব দিছে। অৰ্থাৎ তেওঁলোকৰ মতে সংবাদ মাধ্যমে মৰ্মিতা মিত্ৰক অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ কৰিব নালাগে আৰু সংগীতা অনুষ্ঠান প্ৰচাৰ কৰিব নালাগে। আৰে ভাইহঁত, তহঁতকেইটা অসমৰ ৰাইজৰ অভিভাৱক নেকি? তহঁতকেইটা অসমৰ সংবাদ মাধ্যমৰ অভিভাৱক নেকি যে অসমৰ ৰাইজে তহঁতক সুধি গীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ কোন শিল্পীক মাতিব, কোন শিল্পীক নামাতিব তাৰ সিদ্ধান্ত ল'ব? তহঁতকেইটা অসমৰ সংবাদ মাধ্যমৰ অভিভাৱক নেকি? অসমৰ সংবাদ মাধ্যমে তহঁতক সুধি কোন শিল্পীক টিভিত গীত গাবলৈ নিমন্ত্ৰণ কৰিব, কোন শিল্পীক অনুষ্ঠানত টিভি প্ৰচাৰ কৰিব তাৰ সিদ্ধান্ত ল'ব? তাৰ উত্তৰ তহঁতে দিব পাৰিবি? নোৱাৰ, কাৰণ তহঁতৰ ইমান জ্ঞান থকা হ'লে এনে মূৰ্খামি নকৰিলিহেঁতেন। তহঁতৰ এনে মন্তব্যৰ পৰাই জনা যায় যে মৰ্মিতা মিত্ৰক অসমৰ ৰাইজে আঁকোৱালি লৈ যিদৰে অসমৰ চুকে কোণে ইটোৰ পিছত সিটো অনুষ্ঠান পৰিৱেশনৰ সুবিধা দিছে, যিদৰে দৰ্শকে মৰ্মিতা মিত্ৰক সহযোগিতা কৰিছে, সীমাহীন মৰম দিছে, তাক মুঠেও সহ্য কৰিব পৰা নাই তহঁতে। আৰু অতি নিখুঁত স্বকীয় গায়নশৈলী, মাৰ্জিত সাজপাৰেৰে মৰ্মিতা মিত্ৰই মৌমিঠা কণ্ঠৰে প্ৰাণ ঢালি গাইছে স্বনামধন্য শিল্পী ভূপেন হাজৰিকা, জুবিন গাৰ্গ, পাপন তথা আন অসমীয়া শিল্পীসকলৰ চিৰসেউজ গীতবোৰ। পশ্চিমবংগৰ জীয়ৰী তথা অসমৰ বোৱাৰী মৰ্মিতাই অতি কম সময়ৰ ভিতৰতে অসমীয়া শিকি বুজি অসমীয়া ভাষাটোক আপোন বুলি আদৰি লৈ এইদৰে অসমীয়া সাংস্কৃতিক জগতৰ খোজ দিয়াত অসমবাসীৰ হিয়াৰ মৰমৰ পখিলা হৈ উৰিছে মৰ্মিতাই। ফলত ইখনৰ পিছত সিখন অজস্ৰ বিভিন্ন প্ৰান্তত, মঞ্চত তথা টিভি চেনেলত নিজৰ মায়াবী কণ্ঠৰে খলকনি তথা আলোড়ন সৃষ্টি কৰিছে মৰ্মিতা মিত্ৰই। ক্ৰমশঃ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে অতিকৈ জনপ্ৰিয় হৈ পৰিছে এইগৰাকী মৰ্মিতা মিত্ৰ। এনেদৰে মৰ্মিতা মিত্ৰই অতি অৰ্থবহ তত্ত্বগধুৰ অসমীয়া গানেৰে ইখনৰ পিছত সিখন মঞ্চ দখল কৰাৰ পিছতেই মঞ্চ হেৰুৱাই আছে চানা গীত গাই সস্তীয়া তথা নেতিবাচকভাৱে চিনাকি পোৱা এইকেইটা স্বয়ম্ভু চানা গায়কে। চেঁচা পৰিছে তেওঁলোকৰ গানৰ বজাৰ। সেয়েহে মৰ্মিতা মিত্ৰই ক'ৰবাত অনুষ্ঠান কৰিলে যেতিয়া হাজাৰ হাজাৰ দৰ্শকে মৰ্মিতাৰ গানৰ তালে তালে নাচি নাচি হাত তালি সুহুৰি বজাই মৰ্মিতাক সহযোগিতা কৰা দেখা পায় তেওঁলোকৰ গা বিচাই ডকা দি থাকে। টিভি অন কৰিলেই যেতিয়া ৰাতিয়ে দিনে মৰ্মিতাৰ মুখখন টিভিৰ পৰ্দাত ভাহি আহে, তেতিয়া এইসকল স্বয়ম্ভু চানা গায়কৰ হিংসাত বুকু দপ দপ কৰি জ্বলে। সেয়েহে এইসকল স্বয়ম্ভু চানা গায়কে অগাধ প্ৰতিভাধৰ শিল্পী মৰ্মিতা মিত্ৰক বিৰোধিতা কৰি মৰ্মিতা মিত্ৰৰ কেৰিয়াৰ শেষ কৰিবলৈ উঠি পৰি লাগিছে। সেয়েহে অতি নিলজ্জভাৱে সংবাদ মেলত অসমৰ ৰাইজ তথা সংবাদ মাধ্যমক অনুৰোধ জনাইছে মৰ্মিতা মিত্ৰক যাতে অনুষ্ঠান পৰিৱেশনৰ
সুবিধা কম কৰি দিয়ে। তাৰপিছতে এইকেইটা স্বয়ম্ভু চানা গায়কৰ মানসিকতাক অসমৰ ৰাইজে ককৰ্তনা তথা ধিক্কাৰ জনাইছে। সংবাদ মাধ্যমত সিহঁতে মৰ্মিতাক বিৰোধিতা কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে এইকেইজন স্বয়ম্ভু চানা গায়কক ৰাইজে দিছে জাউৰীয়া গালি। বাতৰিটোৰ কমেণ্ট ছেকশ্যনত বহুতে লিখিছে এনেদৰে, চলন হৈছে মানে ন, জ্বলিছে কিয় থেই পিন কটকীয়ে লিখিছে, তাইলৈ ইমান কিহৰ আপত্তি আপোনালোকৰ, আমাৰ ভাষাত গান গাইছে, আদৰিহে ল'ব লাগে। আনহাতে নম্ৰতা কছাৰীয়ে লিখিছে, এইজনক শিল্পী বুলি ক'বলৈ মোৰ লাজ লাগে, এওঁ এজন ৰাজনৈতিক নেতা হয়, আমি শিল্পীক সন্মান কৰা দৰকাৰ, তেওঁক নহয়। আনহাতে ধৰ্মেন্দ্ৰ নাথে লিখিছে, যাৰ গান শুনি ভাল লাগে তেওঁকহে মাতিব। উল্লেখ কৰিব পাৰি যে এইকেইটা স্বয়ম্ভু চানা গায়কে কোনো অসমীয়া শিল্পীৰ অনুমতি নোলোৱাকৈ এনেদৰে অসমীয়া শিল্পীৰ হৈ মৰ্মিতাৰ বিৰুদ্ধাচৰণ কৰাটো এতিয়া অসমৰ শিল্পীসকল ক্ষোভিত হৈ পৰা বুলি জনা গৈছে। আৰু এইকেইটা স্বয়ম্ভু চানা গায়কক বহু জ্যেষ্ঠ শিল্পীয়ে তেনেধৰণৰ নিকৃষ্ট কাৰ্যৰ পৰা বিৰত থাকিবলৈ ব্যক্তিগতভাৱে সকীয়াই দিয়া বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া কথা যে এইকেইটা স্বয়ম্ভু চানা গায়কৰ বাহিৰে প্ৰকৃত শিল্পীসুলভ মানসিকতাৰ পৰিচয় দি মৰ্মিতাৰ গীতৰ অনুষ্ঠানক সমৰ্থন কৰিছে। সেয়েহে ক'ব পাৰি মৰ্মিতাৰ বিৰুদ্ধাচৰণ কৰা এইকেইটা চানা গায়ক হৈ পৰিল এঘৰীয়া। সিহঁতৰ হাতৰ পৰা ওলাই গৈছে এতিয়া ইখনৰ পিছত সিখন সংগীতানুষ্ঠান। পৰিৱৰ্তে মৰ্মিতাকে ধৰি অন্যান্য শিল্পীসকলে লাভ কৰিছে লেঠাৰি নিচিনাকৈ গীতৰ অনুষ্ঠানৰ অফাৰ। কথাতে কয় নহয়, আনলৈ হুল পুতি নিজে মৰে ফুটি। এইকেইজন চানা গায়কৰো তেনে দেখাই হ'ল। মৰ্মিতাৰ বিৰোধিতা কৰি এতিয়া নিজেই ৰাইজৰ আৰু আন শিল্পীৰ বিৰোধিতাৰ সন্মুখীন হ'ল। গতিকে আহিবলগীয়া দিনবোৰত যে এইসকল চানা গায়কক ৰাইজে অনুষ্ঠান পৰিৱেশৰ বাবে নামাতে ই ধুৰুপ। আৰু আৰে বাবাহঁত মৰ্মিতাহঁত হ'ব পাৰে বেংগলী, তাইতো অসমীয়া বোৱাৰী হয়। মৰ্মিতা অসমীয়া বোৱাৰী যেনিবাকে নহ'লেই, তাতে তহঁতৰ হ'ল কি? শিল্পীয়ে আৰু তাত অসমীয়া বেংগলী বিহাৰী বুলি কি কথা থাকে? জুবিন গাৰ্গে যেতিয়া বলিউডত ইয়া আলি গাই ফালি পেলাইছিল, সেই গানটো জুবিনক গাবলৈ কোনে সুযোগ দিছিল? সংগীত পৰিচালক প্ৰীতমে। আৰু এই প্ৰীতম ক'ৰ হৈ? ৱেষ্ট বেংগলৰ বেংগলী ল'ৰা। প্ৰীতমতো সেই সময়ত নাভাবিলে যে জুবিন গাৰ্গ অসমীয়া ল'ৰা, তাক ইয়া আলি গীতটো নোপোৱাওঁ। প্ৰকৃত শিল্পী তেনেকুৱাই, বেংগলী, পাঞ্জাবী, ভোজপুৰী এইবোৰ বিচাৰ নকৰে, কাৰণ শিল্পীৰ কোনো জাত পাত নাই। শিল্পী জুবিন আৰু অসমৰ বহু শিল্পীক বলিউড আৰু বেংগল ফিল্ম ইণ্ডাষ্ট্ৰীত সুযোগ দিছে শান্তনু মৈত্ৰ, জিৎ গাংগুলী আৰু প্ৰীতমৰ দৰে বেংগলী মিউজিক ডাইৰেক্টৰে সুযোগ দিছে। তাহানিৰ দিনতে সুধাকন্ত ভূপেন হাজৰিকাদেৱে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত মঞ্চত গীত পৰিৱেশন কৰিছিল। জুবিন আৰু পাপনেও বৰ্তমান পশ্চিমবংগত ইটোৰ পিছত সিটো অনুষ্ঠান কৰি আছে, সংগীতানুষ্ঠান কৰি আছে। তাততো কোনো বেংগলী শিল্পী আপত্তি দৰ্শোৱা নাই যে জুবিন পাপনক বেংগলত গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ কৰিব নালাগে। বৰঞ্চ পশ্চিমবংগৰ থলুৱা শিল্পী লাগি ভাগি কলকাতা তথা পশ্চিমবংগত এতিয়া জুবিন পাপন আৰু তাহানিতে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক সসন্মানেৰে সংগীতানুষ্ঠানৰ আয়োজন কৰি দিছিল। আনকি শিল্পী কৃষ্ণমণি চুতীয়াকো চলগৰি হিট হোৱাৰ পিছত পশ্চিমবংগত সংগীতানুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ কৰি নিছিল। কৃষ্ণমণি চুতীয়াৰ সেই অনুষ্ঠান চাবলৈ বংগৰ মহাৰজা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ দাদা সৌৰভ গাংগুলীও আহিছিল। আৰু মঞ্চত সৌৰভ গাংগুলীয়ে একেলগে শিল্পী কৃষ্ণমণি চুতীয়াৰ সৈতে বহিছিল। কৃষ্ণমণি চুতীয়াৰ গীতত আপ্লুত হৈ সৌৰভ গাংগুলীয়ে কৃষ্ণমণি চুতীয়াক মঞ্চতে সাৱটি ধৰিছিল। এই কথা আপোনালোকে সোধক কৃষ্ণমণি চুতীয়াক, তেওঁ আৰু ভালকৈ ক'ব পাৰিব। আৰু আমিও যেতিয়া কেতিয়াবা কলকাতাত নিজৰ ব্যক্তিগত কামত গৈছোঁ, তেতিয়া অসমৰ সংগীত, অসমৰ কালচাৰৰ বিষয়ে সোধে, ভূপেন দাৰ গান গাব কয়। আৰু আনহাতে কুমাৰ ভৱেশৰ নাজামা নাযাবা গীতটি, বাবুৰ পেডেল মাৰি গীতটিও তেওঁলোকে আমাক গাই শুনাইছে। আনহাতে সেইখন পশ্চিমবংগৰ জীয়ৰী মৰ্মিতাই অসমত অসমীয়া কাপোৰ পিন্ধিছে, অসমীয়া গীত গাইছে, অসমীয়া গীত আৰু সংস্কৃতিৰ প্ৰমোচন কৰিছে। তাত তহঁতৰ আপত্তি কি? তোমালোকৰ বজাৰ মৰিছে বাবে মৰ্মিতাৰ বিৰোধিতা কৰিছা। আৰু তোমালোকে কৈছা যে অসমীয়া শিল্পীয়ে প্ৰাধান্য পাবৰ বাবেহে তোমালোকে মৰ্মিতাৰ বিৰোধিতা কৰিছা। এই কথা 100% মিছা কৈছা। আচল কেছটো হ'ল মৰ্মিতাই যেতিয়াৰ পৰা শ্ব' কৰিবলৈ লৈছে তেতিয়াৰ পৰাই তোমালোকৰ শ্ব'বোৰ হেৰাই গৈছে। গতিকে তোমালোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে মৰ্মিতাৰ বিৰোধিতা কৰিছা। আৰু শুনা, তোমালোকক অসমীয়া শিল্পীৰ স্বাৰ্থ ৰক্ষাৰ ঠিকাও দি থোৱা নাই।
তোমালোকে যদি অসমৰ আৰ্টিষ্টৰ কথা চিন্তা কৰিলাহেঁতেন, অৰুণ দাসৰ দৰে শিল্পীয়ে প্ৰগ্ৰেমৰ অভাৱত পইচাৰ অভাৱত ফুটপাথত থাকিবলগীয়া নহ'লহেঁতেন আৰু নাখাই নবৈ মৰিবলগীয়া নহ'লহেঁতেন। আজিৰ দিনত তহঁতৰ দৰে চানা গায়কৰ বাবে বহুত জ্যেষ্ঠ শিল্পী যেনে মহেন্দ্ৰ হাজৰিকা, বিপিল চেতিয়া ফুকন, জিতুল সোণোৱাল, অনুপম শইকীয়া, মানস ৰবীন, দিগন্ত ভাৰতী, সাজু, তৃষ্ণা দেৱী, ববিতা শৰ্মাৰ দৰে প্ৰকৃত শিল্পীয়ে মঞ্চ হেৰুৱাইছে। কাৰণ তহঁতৰ দৰে চানা গায়কসকলেই জ্যেষ্ঠ শিল্পীসকলক কাটি খুৱাই মঞ্চবিলাক দখল কৰি বাৰে বছহু চানা গীত গাই বান্দৰ নাচ দি বজাৰ গৰম কৰি আছিল। তেতিয়া এইসকল জ্যেষ্ঠ শিল্পীয়ে প্ৰগ্ৰেমৰ অভাৱত ঘৰতে যেতিয়া বহি আছিল, তেতিয়া তহঁতৰ অসমৰ শিল্পীৰ স্বাৰ্থৰ কথা মনত নপৰিল। তেতিয়া তহঁতে প্ৰেছ মেল পাতি সাংবাদিকৰ আগত ক'ব নোৱাৰিলি কিয় তহঁতক কমকৈ অনুষ্ঠান কৰিবলৈ মাতি জ্যেষ্ঠ শিল্পী তথা অনুষ্ঠান নোপোৱা শিল্পীক ৰাইজে অনুষ্ঠান কৰিবলৈ নিমন্ত্ৰণ কৰক, টিভি চেনেলসমূহে তেওঁলোকৰ অনুষ্ঠান প্ৰচাৰ কৰক। এতিয়া যেতিয়া মৰ্মিতাই তহঁতৰ ঠাইত মঞ্চবোৰ হিলাই আছে, টিভিত গীত গাই কপাই তুলিছে আৰু তহঁতৰ দৰে চানা গায়কে ঘৰতে হামিয়াই হিকটিয়াই বহি থাকিবলগীয়া হৈছে, এতিয়া তহঁতৰ হুচ আহিছে। মালটো কমাব পৰা নাইতো, এতিয়া হুচ আহি গ'ল ন? ইমান স্বাৰ্থপৰ তহঁত। আৰে বাবা, মৰ্মিতাৰ দৰে তহঁতো যা বেংগল, দিল্লী, মুম্বাই গোটেই দুনিয়া ফালি থাক। অলৱেজ থিংক বিগ ব্ৰ'। মানে সদায় তোমালোকে ডাঙৰটো ভাবা না ব্ৰাদাৰ। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ দৰে বিশ্ববন্দিত হোৱা না তোমালোক। অসমৰ প্ৰগ্ৰেম কৈতাক লৈ খোৱা কামৰা কৰি থাকিলে, অসমতে প্ৰগ্ৰেম কৰি চলি থাকিম বুলি ভাবিলে সদায় চানা গায়কে হৈ থাকিব লাগিব, কেতিয়াও শিল্পী হ'ব নোৱাৰিবা। গতিকে অমুকাই প্ৰগ্ৰেম পাব নালাগে, তমুকাইহে পাব লাগে, এনে কেঁকোৰা মানসিকতা এৰি চানা গানৰ তুলনাত ভাল অৰ্থবহ গীত বেছিকৈ গাই উচ্চ মানসিকতাৰ পৰিচয় দিয়া। তেতিয়াহে ৰাইজে আপুনি ছাপোৰ্ট দিব, যিদৰে মৰ্মিতাক ছাপোৰ্ট দিছে এতিয়া। মৰ্মিতা মিত্ৰক লৈ কিয় ইমান ভয় খাব লাগে? ল'ৰা হৈ মৰ্মিতা মিত্ৰৰ দৰে এজনী অতি উদীয়মান শিল্পীক কিয় ইমান ভয় খাইছে? এনে আপত্তি যদি কোনো মহিলা কণ্ঠশিল্পী আনিলেহেঁতেন তেতিয়াও দেখি ভাল লাগে। বৰঞ্চ অসমৰ বহুকেইগৰাকী মহিলা কণ্ঠশিল্পীয়ে মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰিছে। ছ'চিয়েল মিডিয়াত তেওঁলোকৰ পষ্টৰ জৰিয়তে মৰ্মিতা মিত্ৰক ছাপোৰ্ট কৰিছে। ববিতা শৰ্মায়ো ছাপোৰ্ট কৰিছে, ঋতিজা শৰ্মায়ো কণ্ঠশিল্পী মৰ্মিতা মিত্ৰকে ছাপোৰ্ট কৰিছে। গতিকে আপোনালোকে এইদৰে প্ৰেছ মেলৰ জৰিয়তে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰক প্ৰগ্ৰেম দিব নালাগে বুলি কৈ যি এক নাভূত নাচুত পৰিৱেশৰ সৃষ্টি কৰিছে, পৃথিৱীৰ ক'তো এনেকুৱা ধৰণৰ প্ৰতিৰোধ আমি দেখা নাই, বিৰোধিতা কৰা দেখা নাই। কোনো আৰ্টিষ্টে এনেকুৱা কাম নকৰে, এনেকুৱা কাম নকৰিব। অসমীয়া সমাজৰ মান ইজ্জত নিহুৰাব। আপোনালোকে নিজৰ কণ্ঠত বিশ্বাস ৰাখক, ভাল কাম কৰক, সদায় ৰাইজে আঁকোৱালি ল'ব আৰু বিশ্ববন্দিত হ'বলৈ শিকক। সমগ্ৰ বিশ্বত আপোনালোক জনাজাত হ'বলৈ শিকক। কেঁকোৰা মানসিকতা এৰক। গতিকে আজিলৈ আমাৰ বিশ্লেষণটো ইমানতে সামৰিছোঁ, আৰু আপোনালোকে যদি এই বিশ্লেষণটো ভাল পাইছে বা বেয়াও পাইছে তেতিয়াহ'লে আমাক মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু আপোনালোকে চাই থাকিব জোনবাই মিডিয়া, আৰু আমাৰ চেনেল জোনবাই মিডিয়া অফিচিয়েলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।